Hey guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভাল, আমাৰো ভাল। এইফালে ৰাতিপুৱা শুই উঠিলৈ গা পা ধুই আহিলোঁ, ধূপচাকি দিলোঁ। এয়া টাইমটো হ'ল 8:30 বাজি গ'ল, 9টাই বাজিব আৰু এতিয়া সেয়া নাস্তাও কৰিব লাগে। উঠিলোঁ, দেহা উঠা নাই, তাইকো উঠাই দিওঁগৈ গৈ। এইফালে মই এতিয়া নাস্তা বনাই থৈছোঁ ৰেডি, চাহ বনালোঁ আৰু তাকে এইফালে দেহাকো উঠাই দিওঁগৈ বোলো। এয়া দেহা শুই আছে, তাইক উঠাওঁ। এইফালে দেহাক উঠাব ধৰিছোঁ, মাতি আছোঁ, কিন্তু তাই উঠা নাই। এয়া মাতটো এইফালে এয়া মিউট হৈ গৈছিলে, সেইটো কাৰণে আকৌ মই মুখেৰে কৈ দিছোঁ। এয়া তাই উঠিবই মন কৰা নাই। এতিয়া 9টাই বাজিব হ'ব। এয়া উঠিলা যেন তেনে, টোপনিয়ে আহি আছে। এইফালে তাইকো ব্ৰাছ কৰাই দিওঁগৈ। দুইজনী উঠিলোঁ, ব্ৰাছ চাছ কৰাই আনিলোঁ হাততে দি দিছোঁ বন এটা। এনেই চুকুটি খাই আছে আৰু তাইলৈ এইফালে মোলৈ চাহ, তাইলৈ দুধ, অকণমান কমপ্লেইন গুলি দিছোঁ আৰু এইফালে দুজনীৰ কাৰণে বন অকণ লৈ লৈছোঁ। এয়া খাই লওঁ ৰাতিপুৱা, আকৌ খাই বৈ তাইক গা ধুৱাই যাব হ'ব। এতিয়া 11টা বাজিবই হ'ল। এইখিনি কৰি থাকোঁতে এয়া মই তাইক থৈ আহিলোঁগৈ। ভিডিঅ' নকৰিলোঁ আৰু দেৰি হৈ গ'ল যে, টাইমটো ইমান জল্দি গুচি যায়। এইফালে লৰালৰিকৈ তাইক গৈ থৈ আহিলোঁ। এতিয়া আকৌ দুপৰীয়া ভাতো বনাব লাগিব, তাইক অনাৰ আগতে ভাতো বনাব লাগিব। ইফালে এতিয়া ভাতৰ যোগাৰ কৰোঁগৈ, তেতিয়ালৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া ব'লক কিটচেনলৈ যাওঁ। এইফালে দেখিছে মচুৰ দালি আৰু এয়া ঔটেঙা অকণ আছিলে, কাটি লৈছোঁ টুকুৰিকৈ। এইফালে পানী দি সেয়া বইল কৰিব দিওঁ, আৰু আনফালে এইফালে বেঙেনা, আলু, বিলাহী, আদা, নহৰু, জলকীয়া এইখিনি চব্জি বনাবৰ কাৰণে কাটি লওঁ ধুনীয়াকৈ। এয়া মিক্সিত মাৰিব লৈছোঁ, আদা, নহৰু, বিলাহী আৰু জলকীয়া এইখিনি ধুনীয়াকৈ পেষ্ট বনাই লওঁ। আৰু এইফালে আলু আৰু বেঙেনা মিহি মিহিকৈ কাটি ল'ম। এইখিনি ধুনীয়াকৈ ধুই লৈছোঁ, ধুই লৈ এইফালে কাটি থৈছোঁ। আৰু আনফালে আমাৰ মচুৰ দালি আৰু ঔটেঙা ধুনীয়াকৈ বইল হৈ গৈছে, নিমখ হালধি দি দিলোঁ। এয়া এইখিনিও ধুনীয়াকৈ চৰিয়াটোত কাঢ়ি ল'লোঁ। তেলখিনি মাৰি দিওঁ বুলি ভাবিলোঁ। এইফালে এয়া কেৰাহীখন পাতি লৈছোঁ, সেইখন কেৰাহীয়ে, আৰু ইয়াত গৰম হৈ গ'ল, তেল দি দিছোঁ। এতিয়া তেলো গৰম হৈ গ'ল, পিঁয়াজকণ দি দিওঁ, দি লৈ আৰু তেলখিনি মাৰি লওঁ। এয়া এইফালে পিঁয়াজো দি দিলোঁ, এইখিনি হৈ গৈছে। এতিয়া দালিখিনি তেল মাৰি ল'ম। এয়া দালি তেল মাৰি অকণ উতলিব দিম আৰু তাৰপাছত বন্ধ কৰি দিম। এইফালে কুকাৰত চাউল দি থৈ যাওঁ। চব্জি বনাবলৈ কি হ'ল, লাইটটো গুচি গ'ল, মিক্সিত মাৰিবলৈ ভয় লাগি আছে ইনভাৰ্টাৰত। যিয়ে নহওক, এইফালে দালিখিনি আমাৰ উতলি হৈ গ'ল। যেনে তেনে মিক্সিতে আৰু ইনভাৰ্টাৰতে অলপ মাৰি আনিলোগৈ, আৰু বেছিকৈ মিক্স নহ'লে। এইফালে এয়া মাৰি আনিলোঁ, এইখিনি আহিহে বনামহি। আৰু এইফালে দেহাকো লৈ আহিলোঁগৈ মই। এতিয়া তাইক আনিলোঁ যেতিয়া আৰু বনাম আৰু লাহে লাহে। ভাত আৰু দালি বনাই থৈ গৈছিলোঁ। এয়া তাই টিউশ্যনৰ পৰা আহিলে কি লিখিলে তাই মোক দেখাই আছে। ইফালে এয়া 16 লিখিব দিছিলে হ'বলৈ, এয়া ধুনীয়াকৈ লিখি আনিছে, দেখাই আছে। আৰু এতিয়া খেলিব বোলে, তাকে আৰু কিতাপখিনি সামৰি দিওঁ। এতিয়া অকণ খেলি লওক, ভাতো হোৱালে ভাত দালি হৈ গ'ল আৰু চব্জিকণহে বনাম। এইফালে তাইক কিতাপ সামৰি খেলা বস্তু উলিয়াই আনিলে, এইখিনি গোটেইখিনি উলিয়াই লৈ এতিয়া খেলিব। এতিয়া মোনাটোৱেই পেলাই দিয়ে, আৰু গোটেইখিনি উলিয়ালে আকৌ পাছত মোক সামৰি থাকিবলগীয়া হয়। এইখিনি পিঁয়াজ আৰু হেতাতে কাটি ল'লোঁ, অকণমান পিঁয়াজ। এইফালে কেৰাহী তেল দি দিম, এতিয়া গৰম হৈ গ'ল কেৰাহী। এইফালে চাওকচোন, তেলো গৰম হৈ গ'ল। এইফালে এতিয়া পিঁয়াজখিনি দি দিম। এইখিনি পিঁয়াজখিনি ৰঙা হ'ব দিম, আৰু এতিয়া ভাজি আছোঁ। এয়া ৰঙাও হৈ গ'ল। এইখিনি ধুনীয়াকৈ তেলত অলপ দেৰি ভাজিম, নিমখ হালধি লগালগ নিদিওঁ, অলপ দেৰি তেলত ভাজি ল'ম। এয়া ধুনীয়াকৈ নিমখ হালধি দি দিম এতিয়া। এইফালে নিমখ হালধি দি ল'লোঁ, এতিয়া ধুনীয়াকৈ লৰাই ল'ম। এইফালে ধুনীয়াকৈ নিমখ হালধি দি ভাজি আছোঁ। আৰু ইয়াতে দি দিম এতিয়া পেষ্টখিনি, ঢালি দিছোঁ। এয়া লৰাই ল'ম এইখিনি ধুনীয়াকৈ। এয়া চাই থাকক আপোনালোকে। এইফালে এয়া ঢালি দিলোঁ, ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এতিয়া গেছৰ টেম্পাৰেচাৰটো কম কৰি অলপ ঢাকি দিম। এয়া এনেকৈ মাজে মাজে লৰাই আছোঁ আৰু মই।
এইফালে আকৌ দেহাৰ কাৰণে আমলেট বনাবলৈ টেৱা পাতি ল'লোঁ। তাই আকৌ চব্জি তব্জি নাখায় দেই, সেইটো কাৰণে ডিম এটাকে আমলেট কৰি দিব লৈছোঁ। নিমখ অকণ ঢালি লৈ এনেই তেল আৰু নিমখ দিছোঁ, আমলেটটো ইলুটি শিলুটি কৰি দিছোঁ এইফালে এয়া। আৰু ইফালে ভাজিখিনি অকণমান আলুখিনি লাগে, সেইটো কাৰণে ঢাকন দিয়া নাই, এনেই মাজে মাজে লৰাই লৰাই এয়া বনাই আছোঁ। এইফালেতো আমলেট হৈ গৈছে, এয়া আমলেটটো হোৱালৈকে বুলি আলু সিজি গ'ল। এয়া চাওকচোন আমাৰ বেঙেনা চব্জিখিনি কেনেকুৱা লাগিছে জনাব কওঁ। এয়া হৈ গ'ল, গেছটো অফ কৰি দিলোঁ। দুপৰীয়া ভাতো খাব হ'ল, ভাত বাঢ়িম আৰু এয়া এইফালে চাওকচোন ভাতো বাঢ়িলোঁ, লগতে ঔটেঙা দিয়া দালি, বেঙেনা চব্জিখিনি, আচাৰ আৰু এটা জলকীয়া, আৰু ইমানেই আছিল আজি দুপৰীয়াটো। এনেকৈ খালোঁ আৰু এয়া। সেই গাইজ, এইফালে দুপৰীয়া শুই উঠি এইফালে দেহাক অলপ বাহিৰলৈ উলিয়াই আনিলোঁ। এনেই অলপ খোজকাঢ়ি আছোঁ আৰু তাইকো অলপ ভিডিঅ' কৰি দিলোঁ। এয়া ফুল এপাহ ছিঙি দিলোঁ, হাততে লৈ আছে। আৰু এয়া সন্ধিয়া হ'ল, ঘৰলৈ আহি ধূপ চাকি জ্বলাই ল'লোঁ। এয়া ধুনীয়াকৈ ভগৱানৰ জেগাখন চাফ চিকুণ কৰি ল'লোঁ, কৰি লৈ চাকিগছ জ্বলাই ল'লোঁ। ইফালে সেই গাইজ, এতিয়া ভাত পানী বনালোঁ, 10টা বাজিলে। ইমানখিনি দেখাই নাথাকিলোঁ আৰু এতিয়া ভাতো খাই লওঁগৈ, দেহাও টোপনি আহিছে 10টা বাজিলে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যোনসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেতিয়াহ'লে বাই বাই।